মাছ ধৰিবৰ কাৰণে জেগা বিচাৰি আহিছোঁ ক'ত মাছ পাম ভাল জেগা চাম য'তে ভাল মাছ আছে ত'তে মাছ ধৰিম জাল মাৰিম আমি পেহিপাৰ এইটো প্ৰব্লেম নাই চলো সেইটো সাপ নেকি এই নেযাং দে মই নেযাং এই থনে সাপ চিন্তা কৰি ফুৰিছে ইয়াত আমি মাছ ধরার না বসি এই সাপ হে রে আরে মাছ ধরার না কেন কি ও আকাশ বল না যাও রে মাছ আছে একটা আমি কথা সাপটা ধরছে এই গিজাস ভাই রিকো আরে হেডে গেল গা জোড়া সাপ साप फंसा है इधर में कोई আছে কেৰ ক মোৰ যাব ভয় লাগে মই আগত যাব দিয়ক মোৰ পেণ্ট দিলে কি বোকা চোকা নাই বালি আছে তলত কেৰাৰে পাড়াই দে ৰুম খোলাই আছে যে বোকা কেৰকা ইয়ে ৰুমের সামনে আছে ঘণ্টা পেণ্ট দিলে খোলা আছে কিটক ইনো কাইলৈ দেওবাৰ ধৰি দিম হয়নে স্যান্ডেল কেলা আমার সিরে গেছে গা বই আছে স্যান্ডেল গোল না ইপিনে বোকা দাও লাস্ট মাছ আইলে গিজেছে আগে গিজেছে চপল সি জোতা লগাইছে নেকি পেলাই দিম কেলা কিন্তু কেলা কেলে পেলাই থৈ যা হলকি গ'ল নেকি হেডি আবার কাকা আমালে ওবে ওদিকে কে বলা বলা লৈ আও তোমাকো এইপিনে করছিলা আমালে বড়ি কাকা এটা ভাল লাগিছে হ্যাঁ বালি গোটে বালি এই চালা গোটে বালি বিলাক ন কি কও বোকা নাই চা আর তো পারবে না এদিকে আবার সবাই মাছ ধরিছ মই জাপানি কয় ন নাই গরৈ আৰু কাৱৈ বেলেগে কো মাছ ৰাখা নাই সব পেলাই দিলো জাপানী টাপানী বিলাক নাৰাখো পেলাই দিলো আপুনি নাখায় ডাঙৰ ডাঙৰ এতিয়া আকৌ ইমান লোকেলবোৰ ভালবোৰ থৈ এইবিলাক জাপানী কাৱৈ খাম এতে পাইছে আৰু গাড়ী পাত্তাটো আমি এতে হেৰি তুলাইছো এমাজন প্ৰাইমৰ সেই জংগলত সব হাসি পেলাব নেকি মাছ খাই খাই তুমি একদম বৰবাদ হৈ যাবা এটা সৰু গা থিছিলে কেলা 10 কিলো মান ওলাই যায় কাইলৈ কি জাল মাৰোঁ হ'ব নেকি তাৰমানে থিছিলে যে জাপানীবোৰ নহয় নহয় এতিয়া সব লোকেল কাৱৈ আৰু গৰৈ পাবা হল গৰৈ মাছ যে কেনেকৈ খাবে যে ধৰিছিলে তাত তেনেকৈ এ ৰুমে বলতা মেন লাগি যায় মেন লাগি কিतना মাছ মিলা था सीजन आ जाता है এই ইমান ঠেকি কেলা বস্তাত ভৰাই লৈ যাওঁ মাছ কিমান খাবা তুমি মই অকলে কেলা 2 কিলো মান বনাই দিওঁ ধৰিছিলে 15 কেজি মান বহুত মাছ ন এইবিলাক গুড়া মাছটো এইবিলাক নাই বস্তা ভৰাই ভৰাই তুমি ৰাখিব পাৰিবা ইমান ইয়াতে কিমান আছে বস্তা ভৰাই ভৰাই তুমি ৰাখিব পাৰি এইবিলাক ইমান কিন্তু এইবিলাক নাখাওঁ তেতিয়া ইমান ক'ত খাবা সব বানপানীত মানে বুৰি আছিলে হা বুৰি আছিলে লাহে লাহে এতিয়া শুকাই আছে পানীবিলাক এতিয়া শুকাইছে আৰু আজি বেছি দিন নাই হোৱা দেখোন সব হাবিবিলাক গছ চছ সকলোবিলাক লুকাই আছিলে মানে বেছি দিন হোৱাই নাই এতিয়া শুকাইছে লাহেকৈ মানে কাইলৈ দেওবাৰ যিহেতু কামো নাই ক'ৰবাত মাছ পোৱা হ'ব নেকি বুলি মানে আমি জেগাটো চাই লৈছোঁ আজি ধুনীয়াকৈ এইবিলাক পানী অলপ আছে মানে এইবিলাক অলপ অলপ এইবিলাকত খেঁচিলে মাছ ওলাব মাছ ধৰিবলৈ আহিম কাইলৈ মাছ ধৰিবৰ কাৰণে পোৱা জেগাটো ঠিক কৰি লৈছোঁ ক'ত মাছ ধৰিলে ভাল হ'ব কাইলৈ দেওবাৰ ন ধুনীয়াকৈ জেগাটো চিলেক্ট কৰি লৈছোঁ আৰু